হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি বনাবলৈ লৈছোঁ কঁঠালৰ আচাৰ। আহকচোন চাওঁ কঁঠালৰ আচাৰটো বা মই কেনেকৈ বনালোঁ। প্ৰথমতে মই কঁঠাল এটা গছৰ পৰা ছিঙি আনি ল'লোঁ। তাৰপিছতে মই কঁঠালটো কাটিবৰ কাৰণে হাতত ধুনীয়াকৈ মিঠাতেল অলপ হাতত সানি ল'লোঁ। মিঠাতেলখিনি হাতত ধুনীয়াকৈ সানি লোৱাৰ পিছত কঁঠালটো কাটিবলৈ আৰম্ভ কৰিছোঁ। কঁঠালটো যিহেতু অলপ টান হয় কাটিবলৈ, লগতে কঁঠালত বহুত আঠা থাকে, আঠা থকাৰ কাৰণে কাটিবলৈ অলপ অসুবিধা হয়। তথাপিতো মই কঁঠালটো কাটিবলৈ চেষ্টা কৰি আছোঁ। এতিয়া দুপিচ কৰিলোঁ ধুনীয়াকৈ, মাজতে দুপিচ কৰা হৈ গ'ল। তাৰপিছতে এতিয়া মই অলপ সৰু সৰুকৈ বাকলিখিনি চাবৰ কাৰণে সৰু সৰু পিচ কৰিবলৈ চেষ্টা কৰি আছোঁ। হৈছে বাৰু, সৰু সৰু পিচ কৰিব পাৰিছোঁ। অলপ সৰু সৰু পিচ কৰি আছোঁ। চাওকচোন ইমান ধুনীয়াকৈ সৰু পিচ কৰিছোঁ। সৰু সৰু পিচকেইটা কৰা হৈ গৈছে। এতিয়া মই মাজৰ দিলটো আঁতৰাই লৈছোঁ। দিলটো আঁতৰোৱাৰ পিছতে বাকলিটো আঁতৰাইছোঁ। তাৰপিছত মই গামলা এটা আনি লৈছোঁ। গামলাটোতে পিচবিলাক ভৰাই থৈছোঁ। ভৰাই লৈ ধুনীয়াকৈ ধুলোঁ। ধোৱাৰ পিছত মই পিচবিলাক এটা বাচনত বইল কৰিবৰ কাৰণে ভৰাই ল'লোঁ। ভৰাই লৈ তাতে পানী অলপ দি কঁঠালখিনি গেছত উঠাই উতলাই দিলোঁ। উতলোৱা হৈ গ'ল, সিজিলে আৰু। সিজাৰ পিছতে কঁঠালখিনি প্লাষ্টিকৰ গামলা এটাত টুকি লৈ তাতে নিমখ হালধি অলপ ধুনীয়াকৈ সানি দিছোঁ। যিহেতু আজি বতৰ ডাৱৰীয়া, সেইকাৰণে মানে ফেনখন লগাই ফেনৰ তলতে শুকুৱাম বুলি ভাবিছোঁ পানীখিনি যাবৰ কাৰণে। হালধি নিমখখিনি সানি হৈ যোৱাৰ পিছত পেপাৰ দুখন ডাইনিং টেবুলতে পাৰি ধুনীয়াকৈ ফেনখন লগাই মেলি দিছোঁ। কঁঠালখিনি মেলি দিলোঁ। তেনেকৈ মেলি দিয়াৰ পিছত অলপ দেৰি শুকাবৰ কাৰণে ৰাখি দিলোঁ। তাৰপিছত মই কঁঠালখিনি শুকাই মছলাখিনি ৰেডি কৰিছোঁ। মছলা হালধি পাউডাৰ, ৰেড চিলি, তাৰপিছত নিমখ, জলকীয়া গুড়ি গোটেইখিনি ৰেডি কৰি ল'লোঁ। ৰেডি কৰাৰ পিছতে কেৰাহী এখন গেছত উঠাই গৰম হ'বলৈ দিলোঁ। তাতে অলপ তেল দি তেলখিনি গৰম হোৱাৰ পিছত মেথি আৰু পাঁচফোৰণ অলপ দি দিলোঁ। দিয়াৰ পিছতে মই কঁঠালখিনি কাটি থোৱা শুকুৱাই থোৱা কঁঠালখিনি কেৰাহীত দি দিলোঁ। কেৰাহীত দিয়াৰ পিছত কঁঠালখিনি মই উলট পালট কৰি দিছোঁ। যিহেতু কেমেৰাটো ধৰিবলৈও মানুহ নাই, এহাতে মই কেমেৰাটো ধৰি ভিডিঅ' কৰাৰ কাৰণে অলপ অসুবিধা হৈছে, তথাপিতো মই কৰি আছোঁ বাৰু তেনেকৈ। উলট পালট কৰাৰ পিছতে এতিয়া মই মছলাখিনি ৰেডি কৰি থোৱা মছলাখিনি তাত আচাৰখিনিৰ ওপৰত দি দিলোঁ। দিয়াৰ পিছত আকৌ অলপ উলট পালট কৰি ধুনীয়াকৈ মছলাখিনি যাতে আচাৰখিনিত সোমাই যায়, কঁঠালখিনিত ধুনীয়াকৈ হেতাখনেৰে দি উলট পালট কৰি দিছোঁ। এতিয়া উলট পালট কৰাৰ পিছত ধুনীয়া কালাৰ উঠিছে। তাৰপিছতে কেৰাহীখন গেছৰ পৰা নমাই অলপ মই ভিনেগাৰ, বেয়া নহ'বৰ কাৰণে যাতে ভেঁকুৰি নাযায়, যিহেতু বতৰো ডাৱৰীয়া, ৰ'দত দিব পৰা নাছিলোঁ কঁঠালখিনি, অলপ ভিনেগাৰ তাতে দি দিছোঁ। ভিনেগাৰখিনিও দি গোটেই আচাৰখিনিতে যাতে মিক্স হৈ যায়, ভিনেগাৰখিনি মিক্স কৰি দিলোঁ। মিক্স কৰাৰ পিছতে মই ঠাণ্ডা হোৱাৰ পিছত বৈয়াম এটা লৈ ধুনীয়াকৈ আচাৰখিনি গোটেই আচাৰখিনি বৈয়ামটোত ভৰাই দিলোঁ। এতিয়া গোটেই আচাৰখিনি ভৰোৱা অলৰেডি হৈ গ'ল। এতিয়া আমাৰ আচাৰ ৰেডি হৈ গ'ল। গোটেই ধুনীয়াকৈ আচাৰখিনি এতিয়া বহুত দিনলৈ বেয়া নোহোৱাকৈ বৈয়ামটোৰ সাঁকৰি মাৰি ৰাখি দিম। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক
কমেণ্ট কৰি জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।